নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো টেক মাধুৰ্য্য ডেকা ইউটিউব চেনেলৰ মাজলৈ তে বন্ধুসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক আগবঢ়াব লৈছো এটা নতুন আপডেট হয় ইউটিউবৰ ফালৰ পৰা আহি পৰিছে এটা নতুন আপডেট তে সেই আপডেটটোৰ বিষয়ে অকনমান আপোনালোকক জনাম আজিৰ এই ভিডিঅ'টোত গতিকে ষ্টাৰ্টিংৰ পৰা লৈ এন্ডিংলৈকে ভালকৈ এই ভিডিঅ'টো চাওক লগতে যদি আপোনালোকে ফেচবুকত চাই আছে তেনে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ টিপছ এণ্ড ট্ৰিক্স ইউটিউবৰ বা নতুন আপডেট ইউটিউবৰ ফালৰ পৰা আহা বা জিও সোশ্যাল প্লেটফৰ্মত যি এক্টিভিটি নহওক যিয়ে নতুন আপডেট নাহক কিয় গোটেইখিনি মই দিবলৈ চেষ্টা কৰোঁ আৰু ইয়াৰ পিছতে মই আপোনালোকলৈ কিছুমান নতুন ভিডিঅ' লৈ আহিম ইনষ্টাগ্ৰামৰ ৰিগাৰ্ডিং হওক ফেচবুকৰ ৰিগাৰ্ডিং হওক তে আজিকালি পেজ বনোৱা একচুৱেলি যোনটো মানে কম্পিটিশ্যন বাঢ়িছে মই কম্পিটিশ্যন বুলিয়ে ক'ম তে নিজে এটা ফেচবুক পেজ ক্ৰিয়েট কৰা তাৰ পিছত ফেচবুক পেজত ভিডিঅ' আপলোড দিয়া দেন আপোনাৰ পোষ্ট কৰা তে কেনেকৈ কি সেই তেনেকৈ আপুনি আৰ্ণ কৰিব পাৰিব বা কেনেকৈ আপুনি গ্ৰোথ কৰিব পাৰিব সেইবিলাকৰ বিষয়ে মই এই কম দিনৰ ভিতৰত আচলতে এই চেনেলত মই ভিডিঅ'টো আনিম গতিকে যদি তেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনে সাবস্ক্ৰাইব কৰক আৰু লগতে আজি আগবাঢ়িছো নতুন যোনটো আপডেট মই যেটো ক'লো ভিডিঅ'টোৰ প্ৰথমতে তে ইউটিউবৰ ফালৰ পৰা আহিছে এটা নতুন আপডেট যোনটো আগতেও এটা ট্যাব আছিলে তো সেইটো ট্যাব মাজতে আচলতে নাইকিয়া কৰি দিছিলে ইউটিউবে তো এতিয়া আকৌ সেই ট্যাবটো প্ৰভাইড কৰিছে একচুৱেলি বাটনটো তে তাৰে লগত আৰু এটা নতুন বাটন এড কৰিছে যোনটো আমাৰ নতুন ইউটিউবাৰ হয় নতুন যোনখিনি আমাৰ ইউটিউবাৰ সেই ইউটিউবাৰ সকলৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব গতিকে আহকচোন চাওঁ সেই নতুন যোনটো ট্যাব মই আপোনালোকক স্ক্ৰীনত দেখাইছো চাওক তে মই আপোনালোকক এটা স্ক্ৰীনশ্বট প্ৰভাইড কৰিছো যোনটো মোৰ চেনেলত এতিয়ালৈকে মই অকল দেখা পাইছো আৰু দুই তিনিটামান চেনেল মই নাম নকওঁ তে আৰু দুই তিনিটামান চেনেলত মই দেখিছো তো বাট মোৰ যোনটো নিজৰ চেনেলত মই দেখিছো তো হেতুৰে মই এটা স্ক্ৰীনশ্বট লৈ ৰাখিলো লগালক আৰু আজি যেতিয়া মই চাওঁ তে সেই বাটনটো আকৌ মোৰ চেনেলৰ পৰা নোহোৱা হৈ গ'ল মেবি টেষ্টিং কৰি আছে চাগে চেনেলত তে চাওক আপোনালোকে দেখিছে লেটেষ্ট পপুলাৰ আপোনালোকে যদি নিজৰ চেনেলটো আপোনালোকে চাব পাৰে যদি আপোনালোকৰ চেনেলত দিছে যোন ইউটিউবাৰ হয় আৰু ইয়াত চাব পাৰে যে লেটেষ্ট পপুলাৰ ফৰ ইউ আৰু ওল্ডেষ্ট তো ইয়াৰে মাজত আৰু এটা মই কথা কৈ দিওঁ তো মাজতে লেটেষ্ট আৰু পপুলাৰ এই দুটা ট্যাব আছে আৰু বাকি যোনটো ফৰ ইউ আৰু ওল্ডেষ্টটো আগতে আছিলে ফৰ ইউটো নতুনকৈ এড কৰিছে আপডেটটো হৈছে এইটো এটা সৰু আপডেট হয় বাট শুনি লওক ভালকৈ গুছি নাযাব ৰ'ব শুনি লওক তে চাৰিটা ট্যাব এতিয়া প্ৰভাইড কৰিছে ইউটিউবে তে যেতিয়া আমি নতুন ইউটিউবাৰখিনি এটা ধৰক সে মোৰ চেনেলটো টেক মাধুৰ্য্য ডেকা তে মই যোনখিনি নতুন একদম লেটেষ্ট আপডেট মানে মই দিওঁ বা ইউটিউবে যোনখিনি বিচাৰে যে ভিউৱাৰ্ছক এইখিনি দেখাব লাগে এইটো চেনেলৰ পৰা তে সেইখিনি ভিডিঅ' ফৰ ইউ অপশ্যনত হয় যোনটো ফৰ ইউ যোনটো ট্যাব দেখিছে তে ফৰ ইউ ট্যাবত যেতিয়া এজন ইউজাৰে যেতিয়া এজন ভিউৱাৰে প্ৰেছ কৰিব ফৰ ইউ ট্যাবত তাই ইউটিউবে যোনখিনি মোৰ চেনেলৰ ভিডিঅ'জ ভাল ভিডিঅ'জবিলাক কিছুমান ৰেকৰ্ড কৰে মানে ৰেকমেণ্ড কৰিব কিছুমান নতুন ভিডিঅ' তো তেতিয়া মোৰ ভিউজখিনি ইনক্ৰিজ হোৱা বহুত বেছি চান্সেছ বাঢ়ি যায় হয় ফৰ ইউ ট্যাবত যেতিয়া আহি পেলাই ভিউৱাৰে চাব তেতিয়া মানে প্ৰায় একচুৱেলি শতাংশটো বহুত কমেই হয় কিন্তু তথাপিও বহুত বেছি মানে পাৰ্চেণ্ট মানে চান্সেছ বাঢ়ি যায় যে আপোনাৰ ভিডিঅ'খিনি অলপ ভিউজটো বাঢ়িব বা ভিউজ বাঢ়াৰ লগে লগে আপোনাৰ ৱাচ টাইমো গেইন হ'ব তে তেনেকুৱা ধৰণৰ কিছুমান কথা তে সেয়েহে অকণমান ইউটিউবে অলপ ইজি কৰি দিলে মানে আৰু এটা ট্যাব ইয়াত প্ৰভাইড কৰি দিলে ফৰ ইউ ট্যাব তে ওল্ডেষ্টটো আগতে আছিলে বাট মাজতে কি হৈছিলে ওল্ডেষ্ট ট্যাব মানে ওল্ডেষ্ট মানে কি যোনখিনি আপোনাৰ পুৰণা ভিডিঅ' আপুনি যদি ওল্ডেষ্টটো ট্যাব কৰে তে ওল্ডেষ্টটো ট্যাব কৰাৰ লগে লগে আপোনাৰ বহুত পুৰণা ভিডিঅ'জখিনি দেখাই দিব লাগিলে আপুনি নিজেও ভিউৱাৰ হিচাপে গৈ বেলেগৰ চেনেলত আপুনি চাব পাৰে টেষ্টিং কৰি বা নিজে ইউটিউবাৰজনেও যোনজন ক্ৰিয়েটাৰ হয় তো সেইজনেও এবাৰ চাব পাৰে যদি নাজানে কথাটো তে ওল্ডেষ্ট মানে কি আগতে যোনবিলাক আপুনি 2-3 বছৰ আগতে যেতিয়া আপুনি নতুনকৈ ষ্টাৰ্ট কৰিছিলে আপলোড কৰিছিলে তো সেইবিলাক ওল্ডেষ্টত পৰিবতে সেইবিলাক ভিডিঅ' দেখাব এটা ইউজাৰৰ ওপৰত কথা যোনখিনি ভিডিঅ' আহি পেলাই চাবলৈ বিচাৰে চেনেলত সেই ইউটিউব চেনেলটোত বা মোৰেই এটা যদি ওল্ডেষ্ট বুলি মাৰে তে মোৰ প্ৰথমতে যোনখিনি আজি 1-2 মাহ আগতে চেনেল ষ্টাৰ্ট কৰিছিল সেইখিনি ভিডিঅ' দেখাব ওল্ডেষ্ট সেকশ্যনত তো ফৰ ইউ সেকশ্যনত এইখিনি ভিডিঅ'হে ৰেকমেণ্ড কৰিব যোনখিনি মই নতুনকৈ বনাম বা যোনখিনি ইউটিউবক লাগে যে এইখিনি ভিডিঅ' সেই ইউজাৰজনক একৰ্ডিং টু ইউজাৰ্ছ ডিমাণ্ড সেই ভিডিঅ'খিনি ফৰ ইউ ট্যাবত মানে দেখাবলৈ চেষ্টা কৰিব ইউটিউবে মোৰ চেনেলৰ ভিডিঅ'খিনি তো দেখা যাওক কিমানখিনি কাম দিয়ে এইটো পৰৱৰ্তী সময়ত আমি আচলতে দেখিবলৈ পাম সবে আৰু পপুলাৰ যেটো জানে পপুলাৰটো ক'বলগীয়া কথা নাই পপুলাৰ ট্যাবত যোনখিনি ভিউজ বেছি থাকিব যোনখিনি বহুত বেছি পপুলাৰ মানে হাইলি ডিমাণ্ডেড ভিডিঅ' যোনখিনিত বেছি ভিউৱাৰশ্বিপ থাকিব ভিউজ যোনখিনিত বেছি থাকিব ধৰক 1 বছৰ আগত মোৰ 10,000 15,000 1 লাখ ভিউ আছিলে সেইখিনি মানে যোনটো 1 লাখ ভিউ আছিলে তে 1 লাখ ভিউ থাকাটো প্ৰথমতে দেখাব পপুলাৰ সেকশ্যনত তো তেনেকুৱা আৰু যোনখিনি বেছি পপুলাৰ ভিডিঅ'জ তো লেটেষ্ট যোনখিনি ধৰক আজি আপলোড কৰিলো সেইটো লেটেষ্ট সেকশ্যনত পৰিব সেই তেনেকুৱা ধৰণে প্ৰত্যেকটো ট্যাবৰে মই বিশেষত্বখিনি কৈ দিলোঁ আপোনালোকক তো এইটোৱে হৈছে এটা নতুন আপডেট তে এতিয়াও কনফিউজ নহ'ব মই আৰু এবাৰ কৈ দিছোঁ লেটেষ্ট আৰু পপুলাৰ আৰু ওল্ডেষ্ট আছিলে
বাট অল্ডেষ্টটো মাজতে আঁতৰাই দিছিলে বাট এতিয়া আকৌ অল্ডেষ্টটো এড কৰিছে দেন ফৰ ইউ যোনটো টেব দেখিছে ফৰ ইউ টেবটো একদম ব্ৰেণ্ড নিউ টেব হয় যোনটো বহুত আচলতে ক্ৰিয়েটৰজনৰ কাৰণে বহুত বেনিফিচিয়েল এইটো ক্ৰিয়েটৰজনৰ লক্ষ্যত ৰাখিহে একচুৱেলি এই টেবটো প্ৰভাইড কৰিছে তো আশা কৰোঁ আমাৰ নিচিনা ক্ৰিয়েটৰ কিছুমানৰ ভিউজ ইনক্ৰিজ হ'ব অনাগত দিনত তো এইটোৱে হৈছে এটা নতুন আপডেট আৰু বৰ্তমানটো মোৰ চেনেলতে মই এইটো দেখা পালোঁ ফৰ ইউ টেব আৰু অল্ডেষ্ট টেবটো প্ৰভাইড কৰা তো যদি কোনোবাই দেখিছে আৰু নিজৰ চেনেলত তে মোক জনাবলৈ নাপাহৰিব বা অনাগত সময়ত এতিয়া চবকে এইটো দি দিব একচুৱেলি ফিচাৰটো এইটো জাষ্ট মেবি টেষ্টিং কৰি আছে কাৰণ আজি যেতিয়া মই চাইছোঁ এতিয়া চাওক মোৰ চেনেলত আপুনি অকল লেটেষ্ট পপুলাৰ আৰু অল্ডেষ্ট পাব কিন্তু ফৰ ইউ টেবটো আকৌ আঁতৰাই দিলে কিয় জানেনে এইটো মেবি এতিয়া টেষ্টিং কৰি আছে তো যেতিয়া পাৰ্মানেণ্টলি ফিক্স কৰি দিব চেনেলত চবৰে এই যেতিয়া টেবটো প্ৰভাইড কৰি দিব তেতিয়া চবৰে বহুত বেছি ইজি হ'ব আৰু এইটো টেষ্টিং কৰি আছে কোনোবা চেনেলত তো মই এটা আচলতে মই বেছি নিজকে সৌভাগ্যময় মানিছোঁ যে মোৰ চেনেলতো টেষ্টিং কৰিলে ইউটিউবে তো আচলতে মোৰ মেইন চেনেলটো দেখুওৱা গৈছে তো থেংক ইউ আৰু টেক মাধুৰ্য ডেকাটো অল্ডেষ্ট টেবটো এড হৈ গৈছে পুৰণা ভিডিঅ'খিনি যদি চোৱা নাই 2 মাহ আগৰ তো সেইখিনিও নতুন ভিউৱাৰে চাব পাৰে তো আজিৰ এই আপডেটটোত ইমানখিনি জনাবলগীয়া আছিলে আপোনালোকক ইমানখিনি আপোনালোকক ক'বলগীয়া আছিলে তো আশা কৰোঁ এই ভিডিঅ'টো চাই পেলাই ভাল পালে তে লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে ধন্যবাদ জয় আই অসম